হাতীমূৰীয়া সেই বান্ধটো কেনেকৈ ছিঙিলে? তদন্ত কি হ'ব? কণ্ট্ৰেক্টৰ ব্লেকলিষ্ট হ'বনে নহয়? কণ্ট্ৰেক্টৰে যি কণ্ট্ৰেক্টৰে বাৰম্বাৰ কামখিনি ভালদৰে কৰা নাই, এজন মন্ত্ৰীৰ লগত ভাল হৈ থকাৰ কাৰণে, এজন মন্ত্ৰী ঘৰৰ সদস্য হৈ থকাৰ কাৰণে বাৰম্বাৰ সেই কণ্ট্ৰেক্টটো পায়। যে তেওঁলোকে কিমান পুৰণা মাথাউৰি সবলীকৰণ কৰিলে, কিমান নতুন মাথাউৰি কৰিলে, কিমান নতুন চুইচ গেট বনালে, কিমান নতুন ৰিং বান্ধ গাইড বান্ধ বনালে, তাৰো হিচাপ বৰ্তমানৰ চৰকাৰৰ পৰা আমি বিচাৰিছোঁ। হয়, আমি ৰাজনীতি কৰিছোঁ। ৰাজনীতি মানে আমাৰ অসমৰ ৰাইজৰ লগত থিয় হোৱা, ৰাজনীতি মানে অসমৰ দুখীয়া ৰাইজৰ লগত থিয় হোৱা, ৰাজনীতি মানে বানপানী যিসকলে পশুখাদ্য পোৱা নাই তেওঁলোকৰ কণ্ঠ হোৱা, ৰাজনীতি মানে য'ত গৰাখহনীয়া হৈছে চৰকাৰে যোৱা 8 বছৰ 10 বছৰ একো কৰা নাই, আমি তেওঁলোকৰ হৈ মাত মাতিছোঁ। এয়া হৈছে আমাৰ ৰাজনৈতিক ধৰ্ম, এয়া হৈছে আমাৰ ৰাজধৰ্ম, এয়া হৈছে আমাৰ কৰ্তব্য। আৰু তেওঁলোকে কি কৰিবলৈ বিচাৰে? তেওঁলোকে লুকাবলৈ বিচাৰে, তেওঁলোকে হেমাহি কৰিবলৈ বিচাৰে, তেওঁলোকে বিভ্ৰান্তি পেলাবলৈ বিচাৰে, তেওঁলোকে অপপ্ৰচাৰ কৰিবলৈ বিচাৰে, তেওঁলোকে কামেৰে নহয় কথা মাত্ৰ ৰাইজক কথাহে দিবলৈ বিচাৰে। তো সেইটো তেওঁলোকৰ ৰাজনীতি। তেওঁলোকৰ ৰাজনীতি আৰু আমাৰ ৰাজনীতি পাৰ্থক্য এটাই যে আমি দুখীয়া ৰাইজৰ হৈ মাত মাতোঁ, আৰু তেওঁলোকৰ ৰাজনীতি হ'ল যে তেওঁলোকে আটাইতকৈ ধনী ঠিকাদাৰক লাভ দিবলৈ বিচাৰে। সঠিক উপস্থাপন হোৱা নাই নেকি? কেন্দ্ৰক আচলতে ৰাজ্য চৰকাৰে জনোৱা নাই নেকি? নাই জনোৱা, নহ'লে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া এতিয়াও বানপানী সমস্যালৈ যিমান গুৰুত্ব দিব লাগে দিয়া নাই জনোৱা। সেইকাৰণে কেন্দ্ৰীয় চৰকাৰৰ পৰা দিল্লীৰ পৰা কোনো কেন্দ্ৰীয় মন্ত্ৰী এতিয়ালৈকে অহা নাই জনোৱা। সেইকাৰণে আপোনালোকে দেখা পাইছে যে আমাৰ তিয়কে অঞ্চলত আমাৰ এটা চুইচ গেট আছে যে ভাঙি গ'ল। এই চুইচ গেটৰ কিমান সমস্যা, নিমাতী ঘাটত কিমান সমস্যা, বৰচলা বিলত কিমান সমস্যা, গুৱাহাটীত কিমান সমস্যা, ডিব্ৰুগড়ত মহানগৰত কিমান সমস্যা, এইটো সকলোৱে দেখা পাইছে, জাজিমুখত আমি দেখিছোঁৱে। তো সেইটো এইখন চৰকাৰে হেমাহি কৰিছে, এইখন চৰকাৰ ঠিকাদাৰৰ চৰকাৰ। আজি হাতীমূৰীয়াত কলিয়াবৰত আমি দেখিছোঁ একে কণ্ট্ৰেক্টৰে যি কণ্ট্ৰেক্টৰে বাৰম্বাৰ কামখিনি ভালদৰে কৰা নাই, এজন মন্ত্ৰীৰ লগত ভাল হৈ থকাৰ কাৰণে, এজন মন্ত্ৰী ঘৰৰ সদস্য হৈ থকাৰ কাৰণে বাৰম্বাৰ সেই কণ্ট্ৰেক্টটো পায়। হাতীমূৰীয়া সেই বান্ধটো কেনেকৈ ছিঙিলে? তদন্ত কি হ'ব? কণ্ট্ৰেক্টৰ ব্লেকলিষ্ট হ'বনে নহয়? এইখিনি কথা আজি ৰাইজে জানিবলৈ বিচাৰে, হিচাপ বিচাৰে। আমাৰ লগত ৰাইজে আমাক সমস্যাবোৰ অৱগত কৰাইছে। প্ৰত্যেক অঞ্চলৰ আমাৰ যি সমস্যাবোৰ আমি জিলা প্ৰশাসনত আমি জনাম, আৰু তাৰপিছত মই অনুমান কৰিম যে জিলা প্ৰশাসন কিমান তৎপৰ। যেতিয়া তেওঁলোকে আমাৰ ৰাইজৰ দাবীবোৰ যেতিয়া আমি আগবঢ়াই তেওঁলোকক আমি বিভিন্ন মেমৰেণ্ডামবোৰ যে ফৰৱাৰ্ড কৰিম, ৰেকমেণ্ড কৰিম, পৰামৰ্শ দিম, তাৰপিছত তেওঁলোকে কেনেদৰে আগবাঢ়ে সেয়াৰ ওপৰতে মই বিশ্লেষণ কৰিম। ভ্ৰমণ কৰিলোঁ আৰু দেখিলোঁ যে যি ধৰণৰ ইয়াত নতুন মাথাউৰি কাম হ'ব লাগে, সবলীকৰণ কাম হ'ব লাগে, চুইচ গেটৰ কাম হ'ব লাগে, যোৱা 8 বছৰৰ ভিতৰত একো নতুন কাম হোৱা নাই। ইয়াৰ উপৰিও যিখিনি কাম ইয়াৰ পূৰ্বে বিভিন্ন চৰকাৰ কৰি গ'ল, সেইখিনি কাম মেৰামতি নোহোৱা কাৰণে আজি বহুত মানুহৰ আজি অভাৱ, বহুত মানুহৰ বিপদ, আৰু ইয়াৰ গোটেই দায়িত্বটো ৰাজ্য চৰকাৰৰ। ৰাজ্য চৰকাৰ যিদৰে হেঁচা কেন্দ্ৰৰ বিজেপি চৰকাৰৰ ওপৰত দিব লাগে তেওঁলোকে দিব পৰা নাই, যাৰ ফলত কেন্দ্ৰ চৰকাৰৰ পৰা যিমান পৰিমাণৰ টকা পাব লাগে আমাৰ ৰাইজে তেওঁলোকে পোৱা নাই, যাৰ ফলত সৰু সুৰা প্ৰজেক্টবোৰ হৈ আছে, মাইনাৰ ৰিপেয়াৰ কামবোৰ হৈ আছে, কিন্তু একো মেজৰ কাম হোৱা নাই। আজি আপোনালোকে জানে যে মুম্বাইৰ পৰা আহমেদাবাদ যোৱা বুলেট ট্ৰেইনৰ কাৰণে কেন্দ্ৰ চৰকাৰে 1 লাখ কোটি টকা বাজেটত ৰাখি থৈছে, কিন্তু অসমত বানপানী নিয়ন্ত্ৰণৰ ক্ষেত্ৰত আমি 50 কোটি 100 কোটি পাওঁ। এই মুম্বাই আহমেদাবাদ বুলেট ট্ৰেইন বেছি গুৰুত্বপূৰ্ণ নে অসমৰ জনসাধাৰণক বানপানী আৰু গৰাখহনীয়াৰ পৰা সংৰক্ষণ কৰাটো বেছি গুৰুত্বপূৰ্ণ? আমাৰ কেন্দ্ৰীয় চৰকাৰ হ'লেহেঁতেন আমি বুলেট ট্ৰেইনতকৈ বেছি এই বানপানী সমস্যাত আমি গুৰুত্ব দিলোহেঁতেন। কিন্তু 2014 চনৰ পিছত যেতিয়া কেন্দ্ৰীয় চৰকাৰ সলনি হ'ল, বানপানী আৰু গৰাখহনীয়া নিয়ন্ত্ৰণৰ বাবে বিভিন্ন কেন্দ্ৰীয় আঁচনিবোৰ স্থগিত হ'ল। ইয়াৰ দুৰ্ভাগ্যজনক কথা, ভৱিষ্যত যেতিয়া সদনত আমাৰ অধিৱেশন হ'ব
এই গোটেইখিনি কথা মই উল্লেখ কৰিবলৈ চেষ্টা চলাম না এই দাবীটো আমি ইয়াৰ পূৰ্বেও আমাৰ যি 5 বছৰ লোকসভা আছিলে তাতো আমি দাবী কৰিছোঁ এতিয়াও আমি দাবী কৰি আছোঁ কিন্তু মাত্ৰ আমি এই দাবীৰ লগতে আমাক এইখন চৰকাৰে যি কয় লুক ইষ্ট এক্ট ইষ্ট আমি তেওঁলোকৰ এক্ট ইষ্টৰ প্ৰমাণ বিচাৰিছোঁ যোৱা 8টা বছৰত তেওঁলোকৰ পৰা হিচাপ বিচাৰিছোঁ যে তেওঁলোকে কিমান পুৰণা মাথাউৰি সবলীকৰণ কৰিলে কিমান নতুন মাথাউৰি কৰিলে কিমান নতুন চুইচ গেট বনালে কিমান নতুন ৰিং বান্ধ গাইড বান্ধ বনালে তাৰো হিচাপ বৰ্তমানৰ চৰকাৰৰ পৰা আমি বিচাৰিছোঁ